সো গাইজ আহি গ'লো নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত আৰু আজি ভিডিঅ'ত কোনো ধৰণৰ ব্লগিং বা প্ৰেংক ভিডিঅ' নহয় আজি আপোনালোকৰ লগত কিছুমান কথা পাতিব লগা আছে সিৰিয়াছ টপিকৰ ওপৰত আৰু বহুতে মোক কমেন্টৰ জৰিয়তে হওক বা ফেচবুকতে হওক বা ইনষ্টাগ্ৰামতে হওক আৰু মোক বহুত ফ্ৰেণ্ডেও কৈ আছিল যে এক্সামৰ ওপৰত এটা ভিডিঅ' বনাব লাগে সো সেই কাৰণে মই ভাবিলো যে এটা এক্সামৰ ওপৰত ভিডিঅ' বনাই দিওঁ মোৰ অপিনিয়নখিনি আপোনালোকৰ ওচৰত দাঙি ধৰিম আজি সো এইটোৱে সো ভিডিঅ'টো শেষলৈ চাই থাকক আৰু বেছি দেৰি নকৰা বেছি কথা নবলক আজি ভিডিঅ'টো আৰম্ভ কৰিম আৰম্ভ কৰাৰ আগতে এটা কথা কৈ দিওঁ মই এটা হাই ছেকেণ্ডাৰী ষ্টুডেণ্টে হয় আৰু মোৰ দৰে এনেকুৱা বহুত ইউটিউবাৰ আছে তেওঁলোকক মই অনুৰোধ কৰিছোঁ যাতে এইটো টপিকৰ ওপৰত গুৰুত্ব দিয়ে অলপ আৰু বহুত জানো বিহু চলি আছে এতিয়া আৰু বিহুৰ মাজতো এইটো অলপ জৰুৰী সো তেওঁলোকক মই ৰিকুৱেষ্ট কৰিছোঁ যাতে এইটো টপিকৰ ওপৰত অলপ গুৰুত্ব দিয়ে সো বলক বেছি দেৰি নকৰা বেছি কথা নকওঁ বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ ফাৰ্ষ্ট কথা হ'ল যে CBSE বোৰ্ডে এটা ধুনীয়া পদক্ষেপ লৈছে বা সিদ্ধান্ত লৈছে ক্লাছ 10ৰ ছাত্ৰ ছাত্ৰীসকলক ইণ্টাৰনেল এছেছমেণ্টৰ জৰিয়তে তেওঁলোকক কিছু পাৰ্চেণ্ট ধৰি দিয়া হ'ব আৰু যিসকল ছাত্ৰ ছাত্ৰী সেই পাৰ্চেণ্টটোক লৈ সুখী নহয় বা যিসকলে ভাবিছিল মই এইটোৰ পৰা বেছি পাৰ্চেণ্ট পাম তেওঁলোকক এইটো এক্সাম বা এক্সামে পাতিব তেওঁলোকৰ কাৰণে CBSE বোৰ্ডে এক্সাম পাতিব সো এইটো বহুত ধুনীয়া পদক্ষেপ লৈছে এনেকৈ ভিৰৰ সংখ্যাটোও কমি যাব আৰু CBSE বোৰ্ডে কি কৈছে ক্লাছ 12ৰ এক্সাম পোষ্টপন কৰিছে এইটো বহুত ধুনীয়া পদক্ষেপ লৈছে কাৰণ এতিয়া যেটো পৰিস্থিতি কৰোনাৰ আৰু যেনেকৈ কৰোনা বৃদ্ধি পাই গৈ আছে CBSE বোৰ্ডৰ এইটো বহুত ভাল সিদ্ধান্ত লৈছে আৰু এনেকুৱা সিদ্ধান্ত আমাৰ সেৱা বোৰ্ডেও ল'ব লাগে যাতে ছাত্ৰ ছাত্ৰীসকলে কোনো ধৰণৰ বিপদৰ সন্মুখীন নহয় ভালকৈ এক্সাম দিব পাৰে সেৱা বোৰ্ডেও যাতে এনেকুৱা এটা সিদ্ধান্ত ল'ব লাগে বুলি মই ভাবোঁ আৰু এতিয়া চাওক মই বা আপুনি ক'লে একো নহ'ব যে এক্সাম পিছুৱাই দিব লাগে এক্সাম পোষ্টপন কৰিব লাগে এই এতিয়া গোটেইখিনি নিৰ্ভৰ কৰি আছে সেৱা বোৰ্ডৰ হাতত সো কালি হিমন্ত বিশ্ব শৰ্মা ছাৰে কি কৈছে মই আপোনালোকক অলপ কৈ দি আছোঁ হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছে যে সেৱা বোৰ্ডক কৈছে মানে সেৱা বোৰ্ডে শিক্ষক শিক্ষয়িত্ৰীৰ লগত আৰু গাৰ্জেনসকলৰ লগত এটা মিটিং কৰি কিবা এটা সিদ্ধান্ত হাতত লৈ চৰকাৰৰ হাতত দিলে চৰকাৰে কিবা কৰিব পাৰিব সো কালি হিমন্ত বিশ্ব শৰ্মা ছাৰে এইখিনি কথা কৈছে আৰু মই আপোনালোকে এটা ডেছক্ৰিপশ্যনত ইমেইল দি দিম ইমেইলত আপোনালোকে মেইল কৰিব আৰু মেইলত কি কি লিখিব লাগে মই ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে সকলোখিনি কপি কৰি মেইল কৰিব আৰু কালি মই এটা ফেচবুকত পোষ্ট চাইছোঁ সেই পোষ্টটোৰ লগত মই একমত মানে মোৰ অপিনিয়নখিনি সেই পোষ্টটোৰ জৰিয়তে আপোনালোকক দিম এতিয়া মই আপোনালোকক সেই পোষ্টটো মই পঢ়ি শুনাই দি আছোঁ আপোনালোকক CBSE বোৰ্ডৰ ছাত্ৰ ছাত্ৰীসকলৰ জীৱনৰ মূল্য আছে কিন্তু সেৱা বোৰ্ডৰ ছাত্ৰ ছাত্ৰীসকলৰ জীৱনৰ মূল্য নাই নেকি ক্লাছ 10-12 আৰু ডিগ্ৰী পঢ়ি থকা শিক্ষাৰ্থীবোৰৰ জীৱনৰ মূল্য শূন্য নেকি আৰু শিক্ষকসকলৰ যিদৰে কৰোনাৰ ভেকচিন দিয়া হৈছে শিক্ষাৰ্থীসকলক যে দিয়া নাই কিয় ইমান যে আমাক কি ভগৱানে ৰোগমুক্ত বনাইছে নেকি ইমান যে আমাৰ জীৱনটোক লৈ অৱহেলা কৰে হাজাৰ হাজাৰ শিক্ষাৰ্থী এক ঠাইত লগ লাগিলে দুৰ্ভাগ্যবশতঃ কোনোবাৰ গাত কৰোনা আছে তেনেহ'লে বহু শিক্ষাৰ্থী মৃত্যুৰ মুখত ঠেলি দিয়া হ'ব বহুত ধুনীয়া কথা কৈছে পৰীক্ষাৰ মই বিৰোধিতা কৰা নাই ময়ো পৰীক্ষাৰ বিৰোধিতা কৰা নাই কিন্তু বৰ্তমান পৰিস্থিতিৰ ওপৰত লক্ষ্য কৰি অন্য কোনো বিকল্প হাতত ল'ব লাগে সেইটোৱে এতিয়া যেনেকৈ কৰোনা বৃদ্ধি পাই গৈ আছে সেইটোৰ ওপৰত গুৰুত্ব দি যাতে সেৱা বোৰ্ডে এক্সামটো অলপ পিছুৱাই দিয়ে বা পোষ্টপন কৰি দিয়ে যাতে কৰোনাৰ যেতিয়া সংক্ৰমণটো কমি যায় তেতিয়া যাতে এক্সামটো পাতে মই এইটো ক'ব খোজোঁ আৰু এতিয়া ল'ৰা ছোৱালীয়ে ভাবি আছে যে কি কৰোঁ নকৰোঁ আৰু তেওঁলোকক মই এটা কথাই ক'ব খোজোঁ যে পঢ়ি থাকিলে হ'ল পঢ়াটো ইম্পৰ্টেণ্ট এতিয়া হ'লেও এক্সাম হ'ব পাছত হ'লেও এক্সাম হ'বই পঢ়িব লাগিবই পঢ়াটো ইম্পৰ্টেণ্ট সকলোৱে পঢ়ি থাকিলে হ'ল ভালকৈ সেইটোৱে যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু পাৰিলে এইটো ভিডিঅ' অলপ বেছিকৈ শ্বেয়াৰ কৰি দিব সেইখিনি বাই বাই